যি চিত্ৰাত অৱস্থিত যি আমাৰ ইউনিভাৰ্চেল ইংলিছ মিডিয়াম স্কুল ইয়াত আজি 6টা বছৰ অতিক্ৰম কৰিলে আৰু সিহঁতৰ আজি প্ৰতিষ্ঠা দিৱস আছিলে আৰু এই প্ৰতিষ্ঠা দিৱস উপলক্ষে মোক মাতি আনি ইতিমধ্যে আমাৰ কাৰ্যসূচীবিলাক ৰূপায়ণ কৰা হ'ল আৰু মোৰ সঁচাকৈ বহুত ভাল লাগিল আৰু আমাৰ দীপক ভাইয়ে যিখিনি আমাৰ নিজা প্ৰচেষ্টাৰে যিখিনি স্কুল খুলি আৰু আমাৰ যিহেতু আমাৰ এইখিনি গাঁও অঞ্চল ভিতৰুৱা অঞ্চল আৰু ইয়াত ইংলিছ মিডিয়াম স্কুল আগতে নাছিল আৰু এইকাৰণে তেখেতে প্ৰথম পদক্ষেপ লৈছে আৰু মই আশা ৰাখিছোঁ এইখন স্কুলৰ জৰিয়তে আমাৰ যিখিনি ল'ৰা ছোৱালী আছে নিশ্চয় ইংলিছ মিডিয়ামত পঢ়াৰ যি সুবিধা তেওঁলোকে পাব আৰু মই আশা ৰাখিছোঁ এইখন স্কুলত শিক্ষা গ্ৰহণ কৰি আমাৰ ল'ৰা ছোৱালীখিনিয়ে উচ্চ শিক্ষাৰ লগতে এজন ভাল মানুহ দেশৰ সুনাগৰিক হ'ব বুলি মই আশাবাদী। এনেকৈ চৰকাৰী শিক্ষাতকৈ ব্যক্তিগত খণ্ডত মানে শিক্ষা গ্ৰহণৰ হাৰ বৃদ্ধি পাইছে, এইটো আপুনি কি ক'ব? মানে চাওক, হয়, আমাৰ যিখিনি স্বাৱলম্বী মানুহ আমাৰ গাঁৱতে থকা মানুহ বা চহৰ অঞ্চলৰ মানুহখিনিতো ইতিমধ্যে তেওঁলোকে ব্যক্তিগত শিক্ষা খণ্ডতে বেছি ল'ৰা ছোৱালীখিনি মানে স্কুল পঢ়ুৱাই আছে। আৰু চাওক, আমাৰ যিহেতু যিখিনি এডুকেশ্যন ছিষ্টেম আছে আমাৰ এটা ৰং কনচেপ্ট আছে। আমি ভাবোঁ আমাৰ গভৰ্ণমেণ্ট স্কুলবিলাকতকৈ আমাৰ যিখিনি প্ৰাইভেট স্কুল ভালকৈ ফেচিলিটি দিয়ে, ভালকৈ পঢ়ুৱাই বুলি ভাবোঁ, এইখিনি আমাৰ এটা ৰং কনচেপ্ট আছে। কিন্তু আমি বৰ্তমান দেখিছোঁ যিখিনি আমাৰ গভৰ্ণমেণ্ট স্কুল আছে কোনো গুণেই কম নহয় আৰু তাত শিক্ষা গ্ৰহণ কৰিও আমাৰ ল'ৰা ছোৱালী উচ্চ শিক্ষাৰে শিক্ষিত হৈ আছে আৰু ভাল মানুহ হৈ আছে। আচ্ছা, ইংৰাজী মাধ্যমৰ ওপৰত এতিয়া ৰাইজৰ বেছি আগ্ৰহ বাঢ়িছে, এই ক্ষেত্ৰত কি ক'ব আপুনি? মানে চাওক, ইংৰাজী মাধ্যমৰ ক্ষেত্ৰত আগ্ৰহ বঢ়াটো মই বেয়া বুলি নক'ম, কিন্তু মই এটা অনুৰোধ কৰিম আমাৰ যাতে পশ্চিমীয়া যিখিনি বতাহ তাৰে বেছিকৈ আমাৰ গাঁৱত লাগিব নোৱাৰে, এইখিনি আমি লক্ষ্য ৰাখিব লাগিব। আমাৰ লেংগুৱেজৰ ক্ষেত্ৰত প্ৰতিজন ব্যক্তিয়ে প্ৰতিটো লেংগুৱেজ শিকিব লাগে, সেইটো কৰা হয় লেংগুৱেজ শিকাটো, আৰু এই ক্ষেত্ৰত কিন্তু নিজৰটো বেছি জৰুৰী নহয়। আমাৰ নিজৰ মানেখিনি আমাৰ সুকীয়াকৈ ৰাখিব লাগিব। তাৰ উপৰিও যদি আমি বিভিন্ন ধৰণৰ ভাষা শিকোঁ আমাৰ কাৰণে ভাল আৰু নিজৰ চলিবৰ কাৰণে ভাল। থেংক ইউ। আজিৰ যিটো কাৰ্যসূচী আমাৰ 6তম জন্মবাৰ্ষিক উপলক্ষে আমাৰ সন্মানীয় BTCৰ যি EM অৰূপ কুমাৰ দে, তেখেতে হ'ল আমাৰ চিফ গেষ্ট। তাৰপিছত আমাৰ KSCৰ গেষ্ট অফ অনাৰ কৰ্মেশ্বৰ ৰায় ডাঙৰীয়া, আৰু লগতে আৰু আমাৰ এই গোসাইগাঁৱৰ ছায়েন্স টিচাৰ শক্তি আশ্ৰম, স্বামী যোগানন্দগিৰি মহাবিদ্যালয়ৰ কলেজৰ যি টিচাৰ প্ৰিন্সিপাল তেখেতেও আছে। তো আজি মই নথৈ আনন্দিত যে 2019ত আমি স্কুলখন স্থাপিত কৰিছিলোঁ। সেই সময়ৰ যি পৰিস্থিতি আছিল, পিছত ক'ভিড হৈছিল, কিন্তু আজিৰ ডেটত আমি যিটো এটা পাৰফৰ্মেঞ্চ আমি দিছোঁ, সেইটো কাৰণে আজি আমি আমাৰ এনৰলমেণ্ট 280 এবভ নটত আমি ভাল শিক্ষা দিয়াৰ কাৰণে ইমান ষ্টুডেণ্ট এডমিশ্যন হৈয়ে আছে আজিলৈকে। তো আজি এটা ভাল দিনত, ভাল শুভক্ষণত সকলোৱে আহি সহযোগ কৰি আছে, এইটো কাৰণে মই নথৈ আনন্দিত আছে মেনেজিং ডাইৰেক্টৰ হিচাপে। ৰাইজলৈ কিবা মেছেজ দিব নেকি আপুনি, আহ্বান জনাব? হয়, ৰাইজে আগত যেনেকৈ সঁহাৰি দি আছে আমাক, মই অকলে যিমান চিঞৰোঁ মই একো কৰিব নোৱাৰিম। ৰাইজে যদি মোক সঁহাৰি নিদিয়ে মই কি কৰিব পাৰিম? ৰাইজে বহুত ধুনীয়া সঁহাৰি দি আছে আৰু ৰাইজৰ সহযোগিতাত আজি আমি এটা ভাল এটা মানে যে পজিশ্যনত আছোঁ বা আমি ষ্টুডেণ্ট আমি পাই আছোঁ। আৰু ইয়াত মূলত আছে আমাৰ কোৱালিটি টিচিং আৰু আমাৰ কোৱালিটি ষ্টাফ, এইবিলাক বহুত বস্তু জড়িত আছে। এইখিনি নহ'লেতো আমি নোৱাৰিম, সেইটোৱেই আৰু।